अपने अंदर के बच्चे को हमेशा जिंदा रखिए। अपने अंदर के बच्चे को हमेशा जिंदा रखिए। हद से ज़्यादा समझदारी जिंदगी को बेरंग कर देती है। মিমু শুনা না কোৱা গোল গোল ৰুটি খালে কি হয়নো? নাজানো নহয় মায়ে কিয় মোক সদায় সদায় গোল গোল ৰুটি বনাবলৈ কৈ থাকে? গোল হলে দেখিবলৈ ধুনীয়া হয় যে সেইকাৰণে ৰুটিটোতো গোল গোলকে পেটলে নাযায় ন, যিকোনো শ্বেপৰ হ'লেই হয়। সেইটো হয় পিছে তুমি মাক কৈ দিবাচোন। কম ক'বা যে ৰুটিটোতো এনেও গোল গোলকে পেটলে নাযায়, যিকোনো শ্বেপৰ হ'লেই হয় সেইকাৰণে। তুমিও আজিৰ পৰা কষ্ট কৰি গোল গোলকে বনাব নালাগে আৰু মিমুকো আজিৰ পৰা গোল গোলকে বনাবলৈ নক'বা। ঠিক আছে দিয়া কৈ দিম। ক'ৰ পৰা আহে এই অকণমানি মূৰটোত ইমান ডাঙৰ ডাঙৰ কথা? নাজানো নহয়, আহি যায়। পাগলী প্ৰতিটো পল প্ৰতি উশাহতেই যে তুমি